Hello everyone, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে উৰুকা হেতু কাৰণে ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিও চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আমাৰ মানে পথাৰত মেজি বনালে তো আপোনালোককো দেখো আৰু এইফালে মেজি ৰেডি কৰি থৈছে কাইৰ কাৰণে আৰু এয়া আমাৰ আইতা ফুৰিব লগা কেনেকুৱা লাগিলে কৈ দিয়া কেনেকুৱা লাগিলে বহুত লেতেৰা হৈ আছে কৈ কেনেকুৱা লাগিব ন কি হ'ল চানা এই জোপা আমাৰ জেতুকা গছ আৰু এতিয়া আমি দুজনীয়ে পিঠা বনাম আপোনালোকক দেখাই আছো ভিডিঅ' আৰু এতিয়া আমি পিঠা বনাইছো দেখুৱাম দেই পিনে পিঠা নাৰিকল কিয় এনেকে বেয়া হোৱা নাই হাই উঠোৱাই নাই মানে জুই দিবা এইফালে নাৰিকল পিঠা আৰু আজি প্ৰথমবাৰলৈ মই এনেকৈ পিঠা বনাইছোঁ ট্ৰাই কৰি চালোঁ ভালদৰে বনাব নাজানো বাৰু আৰু আমি দুইজনী এতিয়া পিঠা বনাই আছোঁ মানে এই বাহিৰৰ ফালে ধুনীয়াকৈ ঘৰ এটা বনাই লোৱা হৈছে জুই চুই জ্বলাবৰ কাৰণে ইয়াতে ধুনীয়াকৈ আমি পিঠা বনাই আছোঁ হাই এভৰিৱান একদম 4টা বজাৰ পৰা বনাই এতিয়া 11টা বাজি গ'ল মানে এতিয়া শেষ হ'ল আৰু ভাত পানী খালোঁ অকণমান জুইৰ ওচৰত বহিম অলপ তাৰপিছত শুমগৈ দেই কাইলৈ আকৌ মেজি জ্বলাব লাগিব গুড মৰ্ণিং এভৰিৱান আৰু কালি বহুত দেৰি হৈ গ'ল মানে 12:30মান বাজিয়ে গৈছিলে সেইটো কাৰণে ভিডিঅ' কৰি নাথাকিলোঁ আৰু এতিয়া মেজি জ্বলাব লৈছে কি কৰিব লৈছোঁ কৈ দিয়া খানা বনাম আজি খানা আছে আজি খানা আছে জুইতে বনাম আমি 3জনীয়ে বনাম আৰু এইফালে পোলাও বনালে ভণ্টিয়ে তাৰপিছত চিকেনখিনি মই আৰু জয়ছে বনালোঁ এতিয়া আমি খাব লৈছোঁ আজি ভিডিঅ'টো ইমানেই আছিলে চাই ভাল পালে সকলোৱে লাইক কমেণ্ট কৰি দিব দেই